মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি চতুৰ্থ শ্ৰেণীৰ গণিতৰ হৰণ পাঠী আলোচনা কৰিম। ইতিমধ্যে এই পাঠীত আমি 3টা খণ্ড আলোচনা কৰিছোঁ। এইটো চতুৰ্থ তথা শেষ খণ্ড। এই তালিকাখন চোৱা আৰু তলত দিয়া অনুযায়ী বিচাৰি উলিয়াই লিখা। এই তালিকাখনত সংখ্যা দিয়া আছে 1ৰ পৰা 50লৈ, আৰু এই তালিকাখন চাই ইয়াৰ পিছত কেইটামান প্ৰশ্ন দিয়া আছে। সেই প্ৰশ্নকেইটা আমি বিচাৰি উলিয়াব লাগে। কি দিয়া আছে যে আমি চাবা কি দিয়া আছে যে 5ৰে হৰণ যোৱা সংখ্যাবোৰ। এই সংখ্যাবোৰ আমি আগতে কোৱা তালিকাখনৰ পৰা বিচাৰি উলিয়াব লাগে। 6ৰে হৰণ যোৱা সংখ্যাবোৰ, 7ৰে হৰণ যোৱা সংখ্যাবোৰ, 8ৰে হৰণ যোৱা সংখ্যাবোৰ, তেনেকৈ 9ৰে হৰণ যোৱা সংখ্যাবোৰ আৰু 10ৰে হৰণ যোৱা সংখ্যাবোৰ। এই সংখ্যাবোৰ কি কৰিব লাগে? আমি এই আগতে দিয়া তালিকাখনৰ পৰা বিচাৰি উলিয়াব লাগে। এতিয়া আমি এই অংককেইটা কৰিম। তাৰোপৰি এই অংককেইটাৰ উপৰিও তোমালোকৰ পাঠ্যপুথিত থকা আৰু কেইটামান সমস্যা আমি সমাধান কৰিম। মানে সেই সমস্যাকেইটা কি হৰণ আৰু পূৰণৰ লগত জড়িত। তোমালোকে ভালদৰে মনোযোগ দি চাবা আৰু পিছত নিজে কৰিব চেষ্টা কৰিবা। বগৰী আছিল 20টা, ল'ৰা আছিল 5জন। প্ৰতিজনক সমানে ভগালে পাব কেইটাকৈ? ভাবাচোন কেইটাকৈ পাব? কিমান টাকৈ পাব? 20টা আছিল বগৰী, ল'ৰা আছিল 5জন। আমি যদি সমানে ভগাওঁ, মুখে মুখে কওঁ কেনেকৈ কিমান পাম, কেইটাকৈ পাব? প্ৰতিজনে কেইটাকৈ পাব? 4টাকৈ পাব। কাৰণ 5 4 গুণ 20, বা 20ক আমি 5ৰে হৰণ কৰিলে কিমান পাম? 4 পাম। দ্বিতীয়টো কি দিছে? ৰেলৰ ডবা আছে 6টা, কণমানিহঁত 30জন, কণমইনাহঁত 30জন। ডবাই প্ৰতি সমানে উঠিলে প্ৰতিটো ডবাত উঠিব কেইজনকৈ? 6টা ডবা আছে আৰু কণমইনাহঁত কেইজন আছে? 30জন আছে। প্ৰতিটো ডবাত সমানকৈ উঠিলে কিমান? প্ৰতিটো ডবাত কেইজনকৈ উঠিব লাগিব? 6টা ডবা 30জন, কিমান? 30 হৰণ 6, 6 5 গুণ 30, 5জন। মানে প্ৰতিটো ডবাত কেইজনকৈ উঠিব? 5জনকৈ উঠিব। তাৰপিছতটো কি দিছে? চকা আছে 24টা, ৰিক্সাত লাগে 3টা। সকলো চকা লগালে ৰিক্সা কেইখন হ'ব? 24টা আছে চকা, আৰু এখন ৰিক্সাত কেইটাকৈ চকা লাগে? 3টাকৈ চকা লাগে। এই চকাকেইটা যদি লগাই দিওঁ, কেইখন ৰিক্সাত লগাব পাৰিম? তাৰমানে কেইখন ৰিক্সা হ'ব? কেইখন হ'ব? 24 হৰণ 3 সমান কিমান হ'ব? 3 8 গুণ 24। তাৰমানে কি হ'ব? 8খন ৰিক্সা হ'ব। মানে 8খন ৰিক্সাত আমি চকা লগাব পাৰিম 3টাকৈ, 24টা চকা থাকিলে। এনেদৰে আমি কি কৰিব পাৰিম? অংকবোৰ আমি মুখে মুখে কৰিব চেষ্টা কৰিব লাগে। তোমালোকে নিশ্চয় পাৰিবা। এতিয়া আমি তোমালোকৰ পাঠ্যপুথিত থকা কেইটামান সমস্যা সমাধান কৰোঁ আহা। এইকেইটাও কি? বিশেষকৈ হৰণৰ লগতে জড়িত, হৰণ আৰু পূৰণৰ লগত জড়িত। মানে হৰণ আৰু পূৰণৰ লগত সম্পৰ্ক আছে। এতিয়া মই অংককেইটা কৰি দিছোঁ, পিছত তোমালোকে নিজে কৰিব চেষ্টা কৰিবা।
যদি ভিডিঅ'বোৰ ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো হ'ল কমল চন্দ্ৰ দাস ক্লাছ।